এইখিনিতে অসমীয়া সংবাদ শীৰ্ষৰ দৰ্শকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ চাওক আমাৰ এই ব্ৰেকিং নিউজ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটাৰ যোগে জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ আন্তঃজিলা ভ্ৰমণকাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ অন্য জিলালৈ ভ্ৰমণ কৰাৰ আগতে যাত্ৰীয়ে ল'ব লাগিব প্ৰশাসনৰ অনুমতি অবিহনে যদি কোনো যাত্ৰীয়ে যাত্ৰা কৰে তেনেহ'লে সন্মুখীন হ'ব লাগিব কোৱাৰেণ্টাইনৰ অনুমতি আমি সংবাদ শীৰ্ষৰ দৰ্শকসকলক জনালোঁ এই গুৰুত্বপূৰ্ণ খবৰসমূহ আমি সংবাদ শীৰ্ষই এনে গুৰুত্বপূৰ্ণ বহু বা বাতৰি লৈ আকৌ এই পৰ্যায়ত